হেল্ল' গাইজ গুড মৰ্ণিং স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল হিমাদ্ৰী অন্য এটা ব্লগলৈ আশা কৰোঁ সকলো ভালেই আছে মোৰো ভাল আজি বহুত দিনৰ মূৰত ভিডিঅ'টো আপলোড কৰিবলৈ ওলাইছোঁ যিহেতু বহুত দিন হ'ল ভিডিঅ' তেনেকৈ মই আপলোড কৰা নাই আৰু টাইমো নাপাওঁ চ' সেইকাৰণে ভাবিলোঁ আজি দিওঁ আৰু আজি তেনেকুৱা বিশেষ একো নাই আজি আমাৰ দেউতাৰ বাৰ্ষিক দিনৰ 3 বছৰ সম্পূৰ্ণ হৈছে চ' তাক লৈ ভিডিঅ'টো বনোৱা হৈছে কেনেকৈ কি কৰোঁ নকৰোঁ সকামভাগ বহুত সৰুকৈ পতা হৈছে যিহেতু বতৰো ইমান এটা ভাল নহয় চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব এতিয়ালৈ বাই মই আকৌ লগ পাম আৰু এইফালে ডাঙৰ বাৰ লগত বায়ে কথা পাতি আছে আৰু এইফালে মই ভাবিলোঁ বোলো ঘৰটো চাফা কৰি লওঁ আৰু সেইকাৰণে ঘৰ ঝাৰু দি নিজেই মই মুচিছোঁ যিহেতু আলহী আহি পাবহিয়ে আৰু সকামৰ ঘৰ লেতেৰা হৈ থাকিলে ভাল নালাগে চ' সেইকাৰণে মই নিজে কৰিলোঁ কাম কৰি থাকোঁতেই মায়ে ক'লে বোলে চাহ দিছোঁ চাহ খাই লহি চ' চাহ কেকৰ লগত খাবলৈ লৈছোঁ আৰু এইফালে আমাৰ আলহী আহি পাই গ'ল আৰু আলহী যিহেতু বেছি মাতা নাই চ' সেইকাৰণে মায়ে ভিতৰতে বস্তু ৰেডি কৰিছে আমি ভাত নাখাওঁ চ' সেইকাৰণে খিচিৰি বনাবলৈ কাৰণে বাক গাজৰ কাটিবলৈ দিছে সেই গাইজ মই আকৌ আহি গ'লোঁ কাম বন কৰি লৈ পেলাই চাহ খাই এতিয়া মই গা চা ধুই ফ্ৰেছ হৈ আহিছোঁ আচলতে আমাৰ সকামটো দিনতে হোৱা কথা আছিলে কিন্তু ওচৰতে উৰেষা পাত চলি থকাৰ কাৰণে আমাৰ সকামটো সন্ধিয়ালৈ কৰি দিয়া হ'ল আৰু সেইকাৰণে মানুহখিনি এতিয়া অহা নাই মানে সন্ধিয়া আহিব চ' তেতিয়া আপোনালোকক দেখাম এতিয়া বৰ্তমান আলহী দুটাই আছে বা আৰু ভিনদেউ তেওঁলোকে আহিছে চ' তেওঁলোককে আপোনালোকক অকণমান দেখাই দিলোঁ অথনি দেখা পাইছে আৰু বা মানে ওচৰৰ বৰমাহঁতৰ ঘৰলৈ গৈছে চ' সেইকাৰণে বাক দেখাব নোৱাৰিলোঁ তেনেহ'লে বাকীবোৰ চাই থাকিব আপোনালোকক দেখাই যাম এতিয়ালৈ বাই আৰু এইফালে খিচিৰি খাইছে বা আৰু ভিনদেউৱে দেখা পাইছে আৰু এইফালে আমি যিহেতু খিচিৰি নাখাওঁ চ' সেইকাৰণে আমি ভজা চাউল খালোঁ আৰু এইফালে বায়ে ৰেডি কৰি আছে বস্তু আৰু এইফালে মই ভজা চাউল খাবলৈ লৈছোঁ আৰু বা ভিনদেউ বুলি কৈছোঁ যে সেয়া হৈছে আমাৰ জেঠাই ছোৱালী হেল্ল' গাইজ গুড ইভিনিং আৰু যিহেতু মই আপোনালোকক কৈছিলোঁ সকাম আমাৰ আবেলি হ'ব বুলি আৰু এইফালে আলহী আহিছে বৰমাহঁতো আহিছে এজনী দুজনীকৈ ওচৰতে আৰু এইফালে ভাইটি বহি আছে আমাৰ বৰমা বহি আছে বৰমা এতিয়া আহি পাইছেহি আৰু এইফালে বৰমাক চাহ খাবলৈ দিলোঁ আৰু এয়া হৈছে ওচৰৰ বৌ আৰু এইজনী হৈছে টিকলিজনী মই টিউশ্যন কৰাওঁ তাইক মই মোৰ মিনি ব্লগটোত দি থৈছোঁ আপোনালোকে চাই ল'ব আৰু এইফালে আমাৰ সকামৰ যোগাৰ চলি আছে কিন্তু আৰু এটা কথা কওঁ আপোনালোকে গান চান শুনি থাকিব পাৰে সেইটো আচলতে বাই লগাই আছে ইগন'ৰ কৰিব আৰু এইফালে প্ৰসাদ দিলে আমাৰ সকাম ভাগিলে বৰমাহঁতকো বিদায় দিলোঁ আৰু আজি ভাতকেইটা খোৱা অকণমান দেৰি হ'ল যিহেতু সকাম ৰাতি আছিলে আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই